মাজনী জ্বলাছা কিটিৰ জুই জ্বলি তেৰিকা জ্বলা চাকিটো জ্বলিয়ে থাকিব ন। আমিহে কিবা ফটা 10 টকীয়া নোটহে হ'লো আৰু মানুহে চলিব বুলি ক'লে চলে, নহ'লে মণিবেগৰ ওচৰত সোমাই থাকে আৰু সঁচাকৈ আৰু দেই জীৱনটো কিবা 1 টকীয়া 2 টকীয়া কইন চলিছ নাই হ'লগৈ আৰু যি এজনী ভাল পালোঁ তাকো খবৰ খাতিয়ে নাই। নাই আজি কিবা এটা কৰিব লাগিব, টাউনফালে যাব লাগিব, এপাক লগ কৰিব লাগিব, নহ'লে সদায় মই এনেকুৱাই হৈ আছে। মোৰ প্ৰেম আৰু পুৰণা ডিজেল ইঞ্জিন একেই, চলালে চলিয়ে থাকে, নচলালে নচলেই। তোমাৰ কাৰণে মই বহুত দেৰি ৱেইট কৰিলোঁ জানানে। তুমি ইমান দেৰি কৰিছা, মই তোমাৰ কাৰণে ৰৈ আমনি পাই গৈছিলোঁ। এই হ'বচোন দিয়া, অকণমান দেৰি হ'ল আৰু সেইবুলি ইমান চিন্তা কৰিব লাগে। মই কিবা নহাকৈ আছোনে? অকণমান দেৰি হ'বই আৰু আজিকালি গাড়ী চাড়ী পাবলৈ ইমান দিগদাৰ জানাইচোন। সেইটো কথা নহয় অ', মই কিবা ঘৰত মিছা কথা কৈ আহোঁ, আকৌ ইয়াত যদি কোনোবাই দেখে মোক যদি ঘৰত লগাই দিয়ে তেতিয়া কি হ'ব? মইতো ইমান গালি খাম তেতিয়া ঘৰত, দেউতাই মোক পিটিব জানা। সেইকাৰণে মই সোনকালে ইয়াৰ পৰা গুচি যোৱাৰ কথা ভাবোঁ। আইও তুমি গুচি যোৱাৰ কথা ভাবিলাই? তোমাক লগ পাইছোহে এতিয়া যাবলৈ ক'ত পাবা? এতিয়াতো মই যাবলৈ নিদিম তোমাক, অকণমান দেৰিকৈ যাবা। চাহকণ খাই লোৱা, ঠাণ্ডা হ'ব এতিয়া, গৰম চাহ দিছে, চোৱা আকৌ ধোঁৱা উৰিয়া আছে, পিছত ঠাণ্ডা হ'লে কিটো খাবা? মানুহে কয় নহয় চাহৰ চেঁচা মাছৰ কেঁচা বুলি, শুনি চাইচোন। চালা তাই মোক সঁচাকৈ ভাল পায় নে নাপায়ো? তাই যে কিবা খেল খেলি থকা নিচিনা কৈছে কিন্তু মই মনে মনে চাই আছোঁ, কি হ'ব কথাটো ক'ব পৰা নাই। এইটোক লগ কৰি থাকোঁতে আকৌ সিটো আহি নাপালেহিয়ে হৈছে। চালা কিমান বা দেৰি কৰিব এইটো ঠিকনা নাই। যেনে তেনে ইয়াৰ পৰা কিবা এটা বুদ্ধি কৰি যোৱাই ঠিক হ'ব পায়। আজি কিন্তু তোমাক বহুত দিনৰ মূৰত লগ পাইছোঁ আকৌ দেই, সঁচাকৈ মনটো কিবা মোৰ একদম এনেকুৱা ভাল লাগিছে নহয়, সঁচাকৈ একদম মই ক'বই পৰা নাই আকৌ। সেইদিনা কি হ'ল জানা নাই তুমি? ৰাতি শুওঁতে মই আকৌ ৰাতি বিচনাতে পথালি হৈ আছোঁ নহয়, মই আকৌ গমেই নাপাওঁ। মই আকৌ ভাবিছোঁ কি হ'ল আকৌ, মায়ে ৰাতিপুৱা জগাই দিওঁতে গম পাইছোঁ মই আকৌ পথালিকৈ হৈ আছোঁ। ৰাতি মই সপোনত দেখিছোঁ জানা নাই, তুমি হেনো আকৌ বোলে বেলেগ কোনোবা ল'ৰা এটা ভাল পাইছা। মই সেইটো টেনচনতে একদম দৌৰ মাৰি গৈছিলোঁ সপোনত গৈছোঁ আৰু, কিন্তু ঘৰলেও মই আকৌ তেনেকৈ পথালিকৈ শুই আছোঁ মইতো নাজানো। সেই সপোনত দৌৰ মাৰি গৈ থাকে, ঘূৰি আহোঁতে মই চাগে বিচনাত আকৌ পথালি হৈ থাকিলোঁ চাগে, সেইটো মই গম নাপালোঁ নহয় এতিয়া। কিন্তু মায়ে মোক পিছত বহুত গালি দিছে, তই এনেকৈ শুইছ যে, যদি পৰি যাওঁ বিচনাৰ পৰা কি হ'ব? ঢেৰ গালি দিছে আৰু দিছে যদি আকৌ মইহে জানো ৰাতি সপোন কি দেখিলোঁ আকৌ মাকনো মই কেনেকৈ কওঁ আকৌ। তুমি পথালিকৈ শুই আছা? ভাল যে মই সেইদিনা ওচৰত নাছিলোঁ দেই, নহ'লেতো তুমিতো মোক পেলাই দিলেহেঁতেন চাগে বিচনাৰ পৰা। ভাল ভগৱানেহে মোক ৰাখিলে আৰু, তুমি সেনেকৈও হোৱা নে? আইও তুমি যে কি ছোৱালী আৰু পাই, মই কিবা দিচাঙত জাপ দিম বুলিতো কোৱা নাই, মইতো দিচাঙত জঁপিওৱা নাই, মই বিচনাতহে পথালিকৈ শুইছোঁ। মইতো কিবা মৰিবলৈ যোৱা নাই, লোকেচোন কয় তোমাক নাপালে মৰি যাম কিবা কিবি বুলি, মইতো সেইবোৰ নাই কোৱা, মই বিচনাতহে পথালিকৈ শুইছোঁ, একো নাই হোৱা নহয় মোৰ। চালা ফোনটো বাজিলেই নহয়। হেল্ল' ক'ত পালাহি? তুমি আহিছানে? হেল্ল' আহিলোঁ মই পাৰ্লাৰত সোমাই আছোঁ, তুমি অকণমান লাহেকৈ আহিবাচোন। মই অকণমান দেৰি লাগিব, বেছি দেৰি নালাগে, সোনকালে যাম বাৰু ইয়াৰ পৰা। পাৰ্লাৰত সোমাই আছোঁ। অঁ ঠিক আছে দিয়া, মই টাউন পালোহি মানে। অঁ তুমি হ'লে মানে মোক ফোন এটা কৰি দিবা, মই এই অনামিকা হোটেলতে মই চাহ অকণমান খাই লওঁ দেই। অঁ হ'ব দিয়া। হে ভগৱান, এতিয়া কি হ'ব বাৰু? সিচোন ইয়ালৈকে আহিছে, মৰিলোঁ আৰু মই। ইয়াক কিবা এটা কৰি ইয়াৰ পৰা পঠিওৱাই ভাল হ'ব যেন পাইছোঁ। কোনে ফোন কৰিছে তোমাক এতিয়া? কোননো সেইজন? মই মৰিলোঁ জানানে। দাদা আহিছে, তোমাক দেখিলে এতিয়া, তোমাৰ লগত দেখিলে মোক এতিয়া দাদাই খাব ক'লে যা। তুমি ইয়াৰ পৰা সোনকালে সোনকালে যোৱাগে। চালা কিনো বিপদখনে পাই জানো, সঁচাকৈ দেই, সঁচা প্ৰেমবিলাক এনেকুৱাই হয় নেকি? বহুত বাধা বিঘিনি থাকে পাই, মানুহে এনেই নকয়। এই আহিলেও আহক দিয়া, তোমাৰ দাদাহে আহিব, সম্বন্ধত মোৰ জেঠেই হ'ব, একো নহয়, ভালেই হ'ব দিয়া, আহক একো নহয় দিয়া। সুবিধা পাওঁতে চিনাকিটো হৈয়ে যাওঁ আৰু জেঠেইকাৰ লগত। এইটো আহিলেচোন, মৰিলোঁ আৰু মই আজি, কি হ'ব ক'ব পৰা নাই। এয়াই ৰূপহী নহয় জানো বাৰু? নাই নহ'বও পাৰে দেই, ঠিকনা নাই, দেখিবলৈ কিজানি একেও হ'ব পাৰে। তাইতো বিউটি পাৰ্লাৰত আছোঁ বুলিহে কৈছিলে মোক, লগত আকৌ এইটো কোন মানুহ? এই নহয় তাই নহয়, দেখিবলৈ একে ছোৱালী পৃথিৱীত অকল এজনীয়ে আছে নি আৰু, ঢেৰ ছোৱালী থাকেচোন, দেখিবলৈচোন প্ৰায় একেও। নাই এইজনীয়ে হয় এইজনীয়ে হয়, লগত সেইটো দেদাই চেদাই কোনোবা হ'ব পাৰে চাগে, চুলি 7ডাল মানহে আছে সেইটো ভাগৰ, সেইটোনো কোন হ'ব তাইৰ লগত? দেদাই চেদাই আছে চাগে, মনে মনে থকাই ঠিক আছে, এতিয়া চিনাকি হৈ দিলে আকৌ দিগদাৰহে হ'ব। তুমি যোৱাগে যোৱা, দাদা আহিব এতিয়া, বৰ ডাঙৰ কথা হ'ব নহ'লে তুমি থাকিলে। তুমি সোনকালে যোৱাগে যোৱা না, প্লিজ যোৱাগে যোৱা না। এনেকুৱাতে খং উঠে আৰু, জেঠি চেঠি চাব নাই আকৌ, কিবা খঙে উঠি যায় আকৌ মোৰ। কিমান দিনৰ মূৰত লগ পাম বুলি আহিছিলোঁ, এতিয়া আকৌ এইখনে হৈছেগৈচোন গৈ পিনে। হ'ব আৰু যাবগৈ লাগিব, উপায়টো নাই। হ'ব দিয়া যাওঁগৈ দেই, বাই বাই। তুমিচোন হোটেলতহে আছাহি, মোক যে ক'লা ফোনত পাৰ্লাৰত আছোহি বুলি, মই সেইকাৰণে আকৌ হোটেলত চাহ খাওঁ বুলি আহিলোঁ, দেখিছোঁ তোমাক। লগত থকাজন কোন আছিল নো? তোমালোকৰ খুৰা নেকি? খুৰা আছিল, কালি আহিছিল আকৌ আমাৰ ঘৰলৈ, আৰু খুৰা থকাৰ কাৰণে তোমাক মই তেনেকৈ ক'লোঁ আকৌ। মই ঠিকেই ভাবিছোঁ তোমালোকৰ ঘৰৰ কোনোবা মানুহে হ'ব, চুলি মূৰত 7ডাল মানুহে আছে আকৌ, মই সেইকাৰণে ভাবিছোঁ আকৌ তোমালোকৰ ঘৰৰ মানুহে হ'ব বুলি। হয় আকৌ, এতিয়া যাওঁ ব'লা ইয়াৰ পৰা, আকৌ কোনোবাই যদি দেখিবলৈ হয় বৰ ডাঙৰ কথা হ'ব তোমাৰ লগত দেখিলে।